অহা 22 তাৰিখৰ পৰা বোকাজানৰ অন্তৰ্গত হাকৰাজান ৰাজহুৱা খেলপথাৰত বৃহৎ শ্ৰী মঠ দেৱী ভাগৱত কথা জ্ঞান যজ্ঞ আৰু চণ্ডী মহাযজ্ঞ আয়োজন কৰা হৈছে। অঞ্চলটোৰ সকলোকে একেলগে হৈ এই মহাভাগৱত যজ্ঞৰ আয়োজন কৰিছে, য'ত বহুকেইজন পুৰোহিত উপস্থিত থাকিব। বোকাজানৰ পৰা সিদ্ধান্ত কিমিৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। আমি 24 নং দেওপানী সমষ্টিৰ এই হাকাজান অঞ্চলত অহা 22 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে শ্ৰীমদ দেৱী ভাগৱত কথা জ্ঞান যজ্ঞ আৰু চণ্ডী মহাযজ্ঞৰ আয়োজন কৰিছোঁ। এই যজ্ঞভাগী আয়োজন কৰিবলৈ আমি এই অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় 15 গৰাকী অভিজ্ঞ ব্ৰাহ্মণসকলৰ পৰামৰ্শ মতে এই অনুষ্ঠানভাগী আমি আয়োজন কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানভাগী আয়োজন কৰিবলৈ এটি প্ৰায় 31জনীয়া উদযাপন সমিতি আমি গঠন কৰিছোঁ। সভাপতি হিচাপে আছে আমাৰ সন্মানীয় শ্ৰী কেশৱ শৰ্মাদেৱ আৰু যুটীয়া সম্পাদক হিচাপে আছে ৰমেশ অধিকাৰী আৰু যোগেশ উপাধ্যায়দেৱ, কাৰ্যকাৰী সভাপতি মহেশ শৰ্মাদেৱ। এনেদৰে আমি এটি শক্তিশালী 31জনীয়া আমি উদযাপন সমিতি আমি লৈ এই অনুষ্ঠানটি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ আমি নিশ্চয় পাম আৰু আমাৰ মাজত ভাতৃত্ববোধ আৰু অপায় অমংগলসমূহ দূৰ কৰিবৰ বাবে এই যজ্ঞভাগীয়ে যথেষ্ট আমাক সহায় সহযোগ কৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ ফালৰ পৰা আমি এখন পাতিছোঁ, ভাগৱত হ'ব, চণ্ডী মহাযজ্ঞ হ'ব, বহুতো ব্ৰাহ্মণ থাকিব, কি হ'ব, বহুতো ব্ৰাহ্মণে হ'বগৈ। 22 তাৰিখৰ পৰা আপোনাৰ 30 তাৰিখলৈকে প্ৰগ্ৰাম আছে। দিল্লীৰ পৰা আহিব, আপোনাৰ প্ৰবচন কৰা মেইন গুৰু আহিব।